নমস্কাৰ বন্ধুসকল। আজি বকো বি এড কলেজৰ বকো সাহিত্য সভাৰ আণ্ডাৰত এটা অনুষ্ঠান হৈছে ইয়াতে কালচাৰেল উদ্যোগত। চ' আমাৰ লগত আছে মনোজ ছাৰ। কিবা ক'বনে ছাৰ? আমাৰ আজি বকো সাহিত্য সভাৰ উদ্যোগত আৰু বকো বি এড কলেজৰ সহযোগত এটা শাস্ত্ৰীয় সংগীতৰ ওপৰত এটা অনুষ্ঠান আমি আৰম্ভ কৰিম। কিছু সময় পিছতে আমি আৰম্ভ কৰিম। অলৰেডি আমাৰ বিশেষ মানুহখিনি আহি আছে। আমাৰ লগত আজি অৰূপ কলিতা ছাৰো তেখেতেও আমাৰ লগত কৰিব, আমাৰ অনুষ্ঠানটোত সহযোগ কৰিব। আপোনালোকে চাই থাকিব, বিশেষ মানুহ। হয়, আপোনালোকে চাই থাকিব। আমাৰ ইয়াতে বিশেষ আমাৰ মানে কিবা গানৰ মানে কালচাৰেল সংগীতৰ ওপৰত মানে এইটো আজি অনুষ্ঠানটো হৈছে। চ' আহক আপোনালোকে চাই থাকিব। লগত আছে এতিয়া বকো বি এড কলেজৰ ছেক্ৰেটাৰী ছাৰ। আপুনি কিবা ক'বনে তাতে? আজি আমি বকো সাহিত্য সভা আৰু কলেজ অফ এডুকেশ্যন বকোৰ যুটীয়া উদ্যোগত আমি এক শৈক্ষিক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান আয়োজন কৰিছোঁ। আমি আমাৰ দুটা কোৰ্চ ইয়াতে চলাই আছোঁ। এটা হ'ল বি এড আৰু এটা হ'ল ডি এল এড। এই ডি এল এড কোৰ্চত সাধাৰণতে সাংস্কৃতিক দিশৰ বিভিন্ন কাৰ্যসূচী আমাৰ আছে আৰু এই কাৰ্যসূচীবিলাক আমি কেনেকৈ ৰূপায়ণ কৰিব পাৰোঁ আৰু তাকে কৰিবলৈ যাওঁতে ভৱিষ্যতৰ শিক্ষকৰূপী এইসকল পৰীক্ষাৰ্থীক কেনেধৰণে আমি মানসিকভাৱে সজাই তুলিব পাৰোঁ তাৰেই প্ৰচেষ্টা আমি কৰিছোঁ। আৰু ইয়াতে আজি এতিয়া আমি ধ্ৰুপদী সংগীতৰ এটা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। ইয়াৰ ভিতৰত অন্য এটা কথাও আমি পুহি ৰাখিছোঁ যে আমাৰ অঞ্চলটোত বিভিন্ন ধৰণৰ ধ্ৰুপদী সংগীত তথা শাস্ত্ৰীয় সংগীতৰ শিল্পী আছে, কিন্তু তেখেতসকলক আমি যি ৰূপত পাওঁ আমি ইয়াতে আজি এটা আধ্যাত্মিক ৰূপত পাম। আৰু আমি ভাবিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ্থীসকলৰ নৈতিক চৰিত্ৰ গঠনৰ ক্ষেত্ৰত আৰু তেওঁলোকে এটা সুন্দৰ চিন্তা কৰাৰ যিটো পৰিৱেশ তেওঁলোকে মনত আনিব লাগে, সেইটো আধ্যাত্মিক চিন্তা তেওঁলোকৰ আহক, এইটো ভাবিয়েই এই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটো ইয়াত আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ শ্ৰদ্ধেয় যিসকল এই শাস্ত্ৰীয় সংগীতৰ শিল্পী আছে তেখেতসকলক আমি আমাৰ নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ লগতে আমি এই ব্যৱস্থাটো বা এই শাস্ত্ৰীয় সংগীতৰ যিটো যিখন ক্ষেত্ৰ আছে সেইখনৰ প্ৰতি আমাৰ শ্ৰদ্ধা জনোৱা আৰু লগে নতুন চাম আমাৰ যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থী আছে তেওঁলোকেও উদ্যোগ পাব আৰু তেওঁলোকেও পৰৱৰ্তী সময়ত এই কাম কাজৰ সৈতে সংপৃক্ত হৈ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে বিদ্যালয় পৰ্যায়ত তেওঁলোকে নতুন ধ্যান ধাৰণা দিব পাৰিব। এইটো আশা ৰাখিয়ে আমি আমাৰ আজিৰ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ পৰীক্ষাৰ্থীসকলে উপকৃত হ'ব, তাৰ লগে আমিও এটা নতুন অনুভৱ পাম বুলি আমি ভাবিছোঁ। বহু দিনৰ মূৰত আমি আমাৰ এই শিল্পীসকলক একত্ৰিত ৰূপত এই কলেজ অফ এডুকেশ্যন বকোৰ মঞ্চত পাম। ধন্যবাদ ছাৰ। বন্ধুসকল, চ' আপোনালোকে যোনবিলাকে মানে চাই আছে, আমাৰ এতিয়া বকোতো বহুতখিনি মানে কালচাৰেল উদ্যোগত অনুষ্ঠান হয়। চ' আপোনালোকে এনেকুৱা কামত যাতে অংশগ্ৰহণ কৰে আমি আশা ৰাখিছোঁ। আৰু যোনবোৰে চাই আছে আপোনালোকে আহক, এনেকুৱা ধৰণৰ কাম আৰু কালচাৰেল অনুষ্ঠান একেলগে কৰোঁ। চ' এইসকল আমাৰ লগত আছে বকো সংগীত মহাবিদ্যালয়ৰ ফাৰ্ষ্ট প্ৰিন্সিপাল ছাৰ। আপুনি এইফালে চাওকচোন। আপুনি কিবা ক'বনে ছাৰ? মানে মোৰ আগৰ পৰা মানে সংগীতৰ ভিতৰত শাস্ত্ৰীয় সংগীতটো মোৰ আগৰ পৰাই খুব মনোযোগ বা ইণ্টাৰেষ্ট আছিল। সেই হিচাপে মই শাস্ত্ৰীয় সংগীতটো কি বস্তু, যেনিবা শিক্ষাৰ যেনেকুৱা অ আ ক খ থাকে, ঠিক শাস্ত্ৰীয় সংগীতৰো মানে অ আ ক খ সা ৰে গা মা পা ধা নিচা এইবিলাক থাকে। প্ৰথমতে মই যিকোনো গীত গাইছিলোঁ সেই গীতবিলাকত দেখোঁ যে আমাৰ মানে কোনো হেৰি নাই, ফৰ্মেলিছ হিচাপে নহয়, আন্দাজত পোৱা যায়। তাৰমানে যিকোনো গান গালে এটা ৰাগৰ তাজ হয়। কি ৰাগৰ তাজ তেতিয়া আমি বুজি নাপাওঁ। সেইকাৰণে এই যেতিয়া ৰাগ বিশেষত যেতিয়া আমি মানে শিকিবলৈ ইচ্ছা কৰোঁ তেতিয়াহ'লে লাহে চব বুজিম। সেইকাৰণে যিকোনো সাংস্কৃতিক দিশত শাস্ত্ৰীয় মানে মূল অৰ্থাৎ মানে ঘাই শিপা অৰ্থাৎ মূল বুলি কয়। আৰু এই সম্পৰ্কে মই লিখিছোঁ।
আমাৰ এইটো ৰাতি দ্বিতীয় প্ৰহৰ মানে 9টা বজাৰ পৰা 12টা বজাৰ ভিতৰত মই এটা চলাটো মই গাইছোঁ। ইয়াৰে দুটা চলা আছে আৰু এই গানটোত দুইটা মান খুব সুন্দৰভাৱে আমাৰ এই ধাৰণাত প্ৰয়োগ কৰা হয়। Nisa
বন্ধুসকলে আমাক সমাপ্তি কৰিছে আমাৰ আপুনি কিবা নমস্কাৰ। আজি শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানখন কৰি খুব ভাল লাগিল। এনেধৰণৰ অনুষ্ঠান যাতে বহু অঞ্চলত মানে হৈয়ে থাকে, চিৰযুগমীয়া হৈ থাকক তাকে কামনা কৰোঁ। উদ্যোক্তাসকললৈ মোৰ শুভেচ্ছা। ধন্যবাদ। এয়া আমাৰ বকো জেইন কলেজৰ ভাইচ প্ৰিন্সিপাল বিজয় মেডাম। মেডাম আজি অনুষ্ঠানটোৰ বিষয়ে বকো সাহিত্য সভাৰ উদ্যোগত আৰু কলেজ অফ এডুকেশ্যন বকোৰ সহযোগত আজি শাস্ত্ৰীয় সংগীতৰ যি অনুষ্ঠানটো সেই অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈয়ে অন্য শিল্পীসকলক বিশেষকৈ শ্ৰদ্ধাৰ বান্ধৱী ছাৰ শাস্ত্ৰীয় সংগীতখিনি আগলৈ এনেধৰণে আমাক অনুপ্ৰাণিত কৰিব আৰু যিসকল অনুষ্ঠানত উপস্থিত থাকে তেওঁলোক আটায়ে নিশ্চয় অনুপ্ৰাণিত হৈছে আৰু সংগীতৰ যে কঠোৰ সাধনা কৰিব লাগে সেই কথাটো উপলব্ধি কৰিছে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলেও। আমি আটাইলৈকে কৃতজ্ঞতা জনাইছোঁ আৰু ছাৰ আৰু বাইদেউকে আমি অভিনন্দন জনাইছোঁ। তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি যাতে আমাৰ ঘৰলৈ আহি অনুষ্ঠান কেনেকুৱা হ'ল আজিৰ অনুষ্ঠানটো দেখি বা পাই এনেকুৱা মই নিজকে আপ্লুত হৈছোঁ আৰু আপোনালোকৰ গোটেই কৰ্মকৰ্তা আৰু উদ্যোগীসকলৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুদূৰ ভৱিষ্যতে যাতে আকৌ এনেকুৱা অনুষ্ঠান পাতিব পাৰে আৰু উঠি অহা ল'ৰা ছোৱালীবিলাক যাতে এনেকৈ সিহঁতে উন্নতি কৰিব পাৰে সংগীতৰ দিশত বা যিকোনো দিশত ভাল ইয়াকে মই আশা কৰি মোৰ বক্তব্য সামৰিছোঁ। গালোঁ এতিয়া আজি শাস্ত্ৰীয় সংগীত অনুষ্ঠানত ইয়াতে বি এড কলেজত মই ৰাগ মাৰ্কছ গালোঁ। এতিয়া কেনে হৈছে লগতে হ'ব আৰু গাইছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইফালে আৰু শেষ হোৱা নাই, অলপমান আমি আৰু প্ৰস্তুতি কৰি এইফালে আহকচোন। এইফালে আছে আমাৰ এইফালে আছে আমাৰ মনোজ ছাৰ। মোটামুটি নহয়, খুব ধুনীয়াকৈ অনুষ্ঠানটো সামৰণি পৰিল। বিশেষ ব্যক্তিখিনি আহিল, বহুত ভাল ব্যক্তিখিনিক সন্মানীয় ব্যক্তিসকলক লগ পালোঁ। অনুষ্ঠানটো ইমান মধুৰ হৈছে, যিগতিকে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান সঁচাকৈ ভাল লাগিল। আৰু আমাৰ অৰূপ কলিতা ছাৰ, তেখেতৰ যিটো আজি প্ৰথম শুনিছোঁ তেখেতৰ মানে গীত, আগে পিছে শুনি আহিছোঁ বেলেগৰ পৰা গীত মাত তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী শিকায় বা এনেকুৱা কৰে, কিন্তু আজি প্ৰথম তেওঁৰ মুখেৰে আমি কণ্ঠ শুনিব পাইছোঁ। সঁচাকৈ খুব ধুনীয়া, আমাৰ আপ্লুত কৰিছে। অভাৰঅল আমাৰ যিখিনি আমাৰ সাহিত্য সভাৰ শতদল শাখাৰ উদ্যোগত আৰু বকো বি এড কলেজৰ সহযোগত যিটো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান হৈছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু আগলৈ এনেকুৱা ধৰণৰ অনুষ্ঠান হ'ব বুলি আশা ৰাখিছোঁ। হয়, ধন্যবাদ ছাৰ। এইফালে আছে আমাৰ সাহিত্য সভাৰ সভাপতি। আজি অনুষ্ঠানটো বকো সাহিত্য সভাৰ বহুদিনৰ এটা আশা পূৰণ হ'ল। সাহিত্য মানে এটা উদ্দেশ্য হৈছে সংস্কৃতিৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীক একগোট কৰা আৰু সংস্কৃতিৰ প্ৰচাৰ, এইটো সাহিত্য সভাৰ মূল উদ্দেশ্য। আৰু আমাৰ অঞ্চলত বকো অঞ্চলত সাহিত্য সভাৰ এইটো প্ৰথম মানে অনুষ্ঠান, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। বকোত কিন্তু বহুদিন আগতে মাত্ৰ এটা অনুষ্ঠান হৈছিলে, এইটো ব্লকত, এইটো দ্বিতীয় অনুষ্ঠান। গতিকে আজি যিখিনি আমি সঁহাৰি পাইছোঁ সেইটো আটাইকে আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ আমি ভৱিষ্যতলৈ এনেকুৱা ধৰণে আৰু কাৰ্যসূচী পালন কৰিব পাৰিম। ৰাইজৰ সহযোগিতা আমি পাইছোঁ, আটাইকে ধন্যবাদ জনাইছোঁ। এইফালে আছে আমাৰ জাহ্নৱী বা, তেওঁ গাইছিল এতিয়া অলপ আগতে। বকো সাহিত্য
সাহিত্য সভাৰ এইটো যিটো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান সেইটোত আহি পেলাই খুবেই ভাল লাগিল। মই নিজেও মোৰ যিখিনি অভিজ্ঞতা সেইখিনি বিলাবলৈ পাই মোৰ ভাল লাগিছে। অলপ চলপ যিখিনি অভিজ্ঞতা হৈছে আৰু বহুত গুণী মানুহ আজি ইয়াতে লগ পালোঁ। আৰু শাস্ত্ৰীয় সংগীতক লৈ পেলাই আমাৰ অসমত ভাবিবলৈ বহুত আছে, কৰিবলৈ বহুত আছে। কাৰণ শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত আমাৰ অসমখন অলপ পিছ পৰি আছে অন্য জাগাৰ তুলনাত। সেইটো কাৰণে আশা কৰোঁ এইবিলাক অনুষ্ঠানৰ জৰিয়তে এইবিলাকে একোটা মানে প্ৰেৰণা হ'ব বা শাস্ত্ৰীয় সংগীতৰ বিষয়ে ভাবি চাবৰ কাৰণে সকলোৰে ওচৰত এটা মানে সুযোগ ওলাব এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিলে। এইখিনিয়ে আৰু ভাল লাগিলে অনুষ্ঠানবিলাক। আমাৰ সামৰণি পৰিছে। এইফালে আছে আমাৰ তামুলী চাৰ ৰ'ব যাৱাৰ আগতে অলপমান কিবা কৈ দিয়ক ছাৰ। অনুষ্ঠানখন খুবেই ভাল লাগে, বঢ়িয়া অনুষ্ঠান, মানে সুন্দৰ অনুষ্ঠান, খুব ধুনীয়া। এনেকুৱা প্ৰথম হৈ থাকিব লাগে আৰু আমি বহুত চাকচেছ